1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। ইতিমধ্যে প্ৰায় 16,000 পুলিচত চাকৰি আৰু 22,000 শিক্ষা বিভাগত চাকৰি আমি এডভাৰটাইজ দিছো, মুকলি কৰি দিছো। যোৱা 6 মাহত প্ৰায় 3,000 চাকৰি আমি ইতিমধ্যে দিবৰ বাবে আমি সফল হৈছো। আৰু অহা বিধানসভাত গ্ৰেড 3 আৰু গ্ৰেড 4 এই দুইটাৰ নতুন নিযুক্তিৰ আমি নতুন নিয়ম কৰিম, যাতে এজন লৰাই বাৰে বাৰে ইণ্টাৰভিউ দি থাকিব নালাগে। কাৰণ বাৰে বাৰে ইণ্টাৰভিউ দি থকা মানে নিবনুৱা ল'ৰা, বাৰে বাৰে গুৱাহাটীলৈ যোৱা, বাৰে বাৰে তেজপুৰলৈ যোৱা, আৰু চৰকাৰেও বাৰে বাৰে পৰীক্ষা পাতি থাকিলে বহুখিনি খৰচ হয়। সেইবাবে এইবাৰ আমি সিদ্ধান্ত লৈছো যে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা 4ৰ্থ শ্ৰেণীৰ পদবিলাক আমি একেবাৰতে এডভাৰটাইজ কৰি দিম আৰু 3য় শ্ৰেণীৰ পোষ্টসমূহো আমি একেলগে এডভাৰটাইজ কৰি দিম। 10 মেৰ আগতেই এই প্ৰক্ৰিয়াবোৰ আমি সম্পূৰ্ণ কৰিব খুজিছো। এবছৰত যিমানখিনি পাৰো আমি এই কামবিলাক আগুৱাই লৈ যাব খুজিছো।